নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব প্ৰকৃতিৰ সৈতে সংযুক্ত থাকিলে কেনেকৈ আমি আমাৰ জীৱনটো সলনি কৰিব পাৰি আৰু নৱগ্ৰহ বাহিৰত নহয় আমাৰ ভিতৰতেই কেনেকৈ কাম কৰে সেইটো জানিব পাৰিব। আৰু যদি আপোনালোকে নৱগ্ৰহক শান্তি কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো পুৰা শেষলৈকে শুনিব। কেৱল শুনিলেই নহ'ব, সেইটো আপোনালোকে জীৱনত প্ৰয়োগ কৰিব লাগিব। আৰু যদি এই প্ৰক্ৰিয়াবোৰ আপোনালোকে কৰি লৈছে জীৱনত, তেন্তে কোনো জ্যোতিষৰ ওচৰলৈ যাবলৈ দৰকাৰ নাই, কোনো ধৰণৰ ষ্ট'ন ল'বও নালাগে। আপুনি আপোনাৰ নৱগ্ৰহক নিজেই ঠিক কৰি ল'ব পাৰিব, শান্তি কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো পুৰা চাব আৰু ভাল লাগিলে আপোনজনৰ সৈতে শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই প্ৰকৃতি আৰু পানীৰ এটা উদাহৰণ দি বুজাইছোঁ। চাওক, দমকলৰ পানী বা মটৰৰ পানী গৰম দিনত কিয় ঠাণ্ডা ওলায় আৰু ঠাণ্ডা দিনত গৰম কিয় ওলায়, আৰু সেই পানী যদি ৰাখি থকা টেংকি এটাৰ পৰা ওলায় তো গৰম দিনত কিন্তু আৰু বেছি গৰম হয় বা ঠাণ্ডা দিনত আৰু বেছি ঠাণ্ডা ওলায়। কাৰণটো কি? কাৰণটো হ'ল দমকলটো বা মটৰটো হৈছে প্ৰকৃতিৰ সৈতে সংযুক্ত আৰু টেংকিটো হৈছে প্ৰকৃতিৰ পৰা দূৰত। ইয়াতে বুজা গ'ল প্ৰকৃতিৰ লগত সংযুক্ত থাকিলে বা প্ৰকৃতিৰ যিমান কাষত থাকিব জীৱন সিমানেই অনুকূল হ'ব। কাৰণ প্ৰকৃতিয়ে হৈছে ভগৱান। পৃথিৱী, অগ্নি, বায়ু, আকাশ, পানী এই পাঁচটাই হৈছে কিন্তু মা প্ৰকৃতি, এই হৈছে ভগৱান। গতিকে যিসকল মানুহ প্ৰকৃতিৰ পৰা দূৰত থাকে তেওঁলোকক কিন্তু জীৱনত সৰু সৰু সমস্যাই ভাঙি পেলায়, আৰু যিসকল মানুহ প্ৰকৃতিৰ কাষত থাকে বা সংযুক্ত থাকে প্ৰকৃতিৰ লগত তেওঁলোকৰ জীৱনত ডাঙৰ সমস্যাৰো সমাধান লৈ আহে। এটা সৰু উদাহৰণ শুনক। যিকোনো এটা বীজ যদি আপুনি মাটিত লগায় তেন্তে সেই বীজটো কিন্তু বিশাল গছ হ'ব পাৰে, আৰু সেই বীজটো যদি আপুনি এটা পটত লগায় বা এইটো ফুল গছ লগাই যে গামলা এইটোত লগালে এইটো কিমান ডাঙৰ হ'বনো? বেছি ডাঙৰ নহ'ব কিন্তু। কাৰণটো হ'ল গামলা বা পটত লগোৱাটো প্ৰকৃতিৰ লগত সংযুক্ত নাই, আৰু মাটিত লগোৱাটো প্ৰকৃতিৰ সৈতে সংযুক্ত। গতিকে তাৰ শিপাবোৰো শক্তিশালী হয় আৰু সি সীমাহীন হয়, আৰু গামলাত লগোৱাটো শিপা দুৰ্বল হ'ব কাৰণ ই প্ৰকৃতিৰ সৈতে সংযুক্ত নাই, সেইকাৰণে ই সীমিত থাকে, বেছি ডাঙৰ হ'বও নোৱাৰে। মানুহো ঠিক তেনেকুৱাই প্ৰকৃতিৰ লগত সংযুক্ত হ'বলৈ আগতে আত্মাক প্ৰকৃতিৰ লগত সংযুক্ত কৰিব লাগিব। আৰু প্ৰকৃতিৰ আত্মা হ'ল কোন জানেনে? আৰু প্ৰকৃতিৰ আত্মা হ'ল সূৰ্যদেৱ। নৱগ্ৰহৰ স্বামীও কিন্তু সূৰ্যদেৱ হয়। এতিয়া সূৰ্যদেৱ আমাৰ ভিতৰত ক'ত আছে এইটো জানক। সূৰ্যদেৱৰ কানেকশ্যন কিন্তু চবৰ ভিতৰতেই আছে। ধৰি লওক এটা লাইট যদি আপুনি জ্বলাব বিচাৰে তো আপুনি কি কৰিব? আগতে ছুইচটোতো অন কৰিব না, ছুইচটো অন কৰিলে জ্বলিব বা বন্ধ হ'ব। এনেকুৱাই সূৰ্যদেৱৰ ছুইচটো কিন্তু আমাৰ ভিতৰতেই আছে, আৰু সেইটো হ'ল আমাৰ আত্মা। সূৰ্যদেৱ আমাৰ আত্মাৰ লগত কানেক্ট আছে। আৰু যদি আত্মা শক্তিশালী হয় তো নেতৃত্ব, সাহস, আত্মবিশ্বাস নিজে নিজে আহে কিন্তু। এতিয়া সূৰ্যদেৱৰ শক্তি গ্ৰহণ কৰাৰ সহজ উপায় কি জানেনে? সূৰ্যদেৱৰ শক্তি গ্ৰহণ কৰাৰ সহজ উপায় হ'ল আপুনি সদায় সূৰ্য উদয় হোৱাৰ আগতে উঠিব লাগিব। সদায় সূৰ্য উদয়ৰ আগতে উঠক, আৰু ঠিক যেতিয়া সূৰ্য উদয় হৈ আছে, যেতিয়া সূৰ্যৰ ৰশ্মিটো কম থাকে সেই সময়তে এটা জেগাত বহি লওক। বহি সূৰ্যৰ পিনে একেৰাহে চাই থাকক, চকু বন্ধ নকৰাকৈ। যিমান দেৰি চাব পাৰে, 1 মিনিট হওক, 2 মিনিট হওক, ইয়াক সূৰ্য তাটক বুলি কয়। এনেকুৱা চাই থাকোঁতে আপোনাৰ চকুৰ পৰা পানী ওলাব, কিন্তু ভয় নকৰিব, ভয় কৰিব নালাগে। যেতিয়া চকুৰ পৰা পানী ওলাব আপুনি দুখন হাত ঘঁহি ঘঁহি গৰম কৰি ল'ব, আৰু গৰম হোৱাৰ পিছত দুইখন হাত, গৰম হাত দুখন চকুৰ ওপৰত মোহাৰি দিব, তেতিয়া চকু ঠাণ্ডা হৈ যাব। আৰু যেতিয়াই আপুনি সদায় এই সূৰ্য তাটক কৰিব আপোনাৰ আত্মা কিন্তু সূৰ্যৰ লগত কানেক্ট হ'ব। আপুনি কণ্টিনিউ 6 মাহ কৰিব, তাৰপিছত চাব আপোনাৰ সূৰ্য গ্ৰহ ঠিক হৈ যাব। কোনো এষ্ট্ৰলজাৰৰ ওচৰত যাবলৈ দৰকাৰ নাই। এই প্ৰক্ৰিয়াটো কৰিলে আপোনাৰ আত্মা শক্তিশালী হ'ব, মন শান্ত হ'ব। গতিকে নৱগ্ৰহৰ স্বামী সূৰ্যদেৱক সন্তুষ্ট কৰিলে বাকী গ্ৰহ নিজেই সন্তুষ্ট হৈ যাব। আৰু এটা কথা ক'বলৈ ৰৈ গ'ল, এটা কাম কৰিব, ত্ৰাটক কৰাৰ পিছত আপুনি সদায় গা পা ধুই সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। তেতিয়া চাব আপোনাৰ জীৱনৰ সকলো সমস্যাৰ সমাধান হ'ব। আজিৰ ভিডিঅ'ত আপোনালোকে জানিলে সূৰ্যদেৱক কেনেকুৱা সন্তুষ্ট কৰিব লাগে, বা সূৰ্যদেৱৰ শক্তিটো আমি কেনেকুৱা গ্ৰহণ কৰিব পাৰি, বাকী 8টা গ্ৰহক কেনেকুৱা সন্তুষ্ট কৰিব লাগে বা কেনেকৈ শক্তি গ্ৰহণ কৰিব পাৰি। ইয়াৰ পৰা চিৰিজ মই বনাম। আহিবলগীয়া ভিডিঅ'ত আপোনালোকে জানিব পাৰিব এইবোৰ। চন্দ্ৰ, মংগল, বুধ, শুক্ৰ, শনি, ৰাহু, কেতু এই চব গ্ৰহৰ বিষয়ত আলোচনা কৰিম। আজিৰ ভিডিঅ'ত ইমানে। আহিবলগীয়া ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।